হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতি হত্যাকাৰী হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতি হত্যাকাৰী হিমন্ত বিশ্ব শৰ্মা 12,000 বিঘা মাটিৰ হিচাপ লাগে 12,000 বিঘা মাটিৰ হিচাপ লাগে বিশ্ব শৰ্মা দুৰ্নীতি 12,000 বিঘা মাটিৰ হিচাপ লাগে 12,000 বিঘা আগত টিহু সমষ্টিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আৰু এতিয়া গধূলিৰ ভাগত আমি নলবাৰী সদৰত নলবাৰী সমষ্টিৰ অন্তৰ্গত সদৰত আমি এই প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। সকলোৱে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে যাতে ৰাজ্যখনৰ মানুহক মতিভ্ৰম কৰাব পাৰে তাৰ বাবে বিভিন্ন অলাগতিয়াল কথাৰে মানুহৰ মন মগজু বেলেগ দিশে লৈ যাব খোজে। কিন্তু কংগ্ৰেছ দলে এখন এইবাৰ নিৰ্বাচনৰ চাৰ্জশ্বীট প্ৰস্তুত কৰিছে যিখন চাৰ্জশ্বীটত আমাৰ তথ্য সম্বলিতভাৱে এই কথাটো উল্লেখ কৰিছে যে 12,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মাৰ নামে বেনামী নিজৰ নামত নিজৰ কোম্পানীৰ নামত পৰিয়ালৰ ব্যক্তিসকলৰ আৰু অন্যান্য বহু ব্যক্তিৰ নামত এনেকৈ বহুত হাজাৰ হাজাৰ বিঘা মাটি লৈ থৈছে। গতিকে এই মাটিবিলাকৰ হিচাপ লাগে ক'ৰ পৰা কি চ'ৰ্চত পালে। সেই একেজন মুখ্যমন্ত্ৰীয়ে কৈছিল যে মোৰ দৰমহাত বাদে আৰু অন্য একো উপাৰ্জন নাই। এতিয়া আমাকো এই মেচিনাৰিজটোৱে ছিষ্টেমটো বুজাই দিব লাগে যে অকল সিমানখিনি দৰমহাৰে কেনেকৈ 12,000 বিঘালৈকে মাটি কিনিব পাৰে, 18টা 20টা কোম্পানীৰ কেনেকৈ মালিক হ'ব পাৰে। আৰু বহু নিউজ চেনেলৰ আমি মালিক দেখিছোঁ। সেই নিউজ চেনেলৰ মালিকৰ অন্যান্য সেই কোম্পানীৰ মালিকবিলাকে বা নিউজ চেনেলৰ মালিকবিলাকে এনেকৈ মাটি কিনিব পৰা নাই বা অন্যান্য সা সম্পত্তি ইমান ইনক্ৰিজ কৰিব পৰা নাই। এই যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালৰ যিটো চ'ৰ্চ ইলিগেল চ'ৰ্চ সেই চ'ৰ্চটোৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আজিয়ে নহয়, অব্যাহত থাকিব একদম শেষলৈকে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক কটাক্ষ কৰি পাকিস্তানী এজেণ্ট ISI এজেণ্ট বুলি কৈ অৱশেষত নিজে তেখেতে ক'লে যে আমি ষ্টেট চৰকাৰে এইটো একো বিশেষ কৰিব নোৱাৰিলোঁ, মাত্ৰ ইমান শতাংশ কৰিলোঁ, বাকীখিনি চেণ্ট্ৰেল গভমেণ্টে কৰিব। যদি ইউনিয়ন গভমেণ্টে কৰিব লাগে এই কথাটোতো আমাৰ কংগ্ৰেছ দলৰ নেতৃত্ব আৰু আমি বাৰে বাৰে কৈ আছিলোঁ যে ইটছ এ মেটাৰ অফ দি ইউনিয়ন গভৰ্ণমেণ্ট। এইটো হ'ব লাগিছিল কি যে হোম ডিপাৰ্টমেণ্টৰ অমিত শ্বাহ ডাঙৰীয়া আৰু ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰ বৈদেশিক মন্ত্ৰীৰ এটা বিশেষ তাৎক্ষণিক পদক্ষেপত আজি গৌৰৱ গগৈ ডাঙৰীয়াক জেলত ৰাখিব লাগিছিল। যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ দোষ নাই তেনেহ'লে আপোনালোকে এজন মানুহক পাকিস্তানী এজেণ্ট সজোৱা কথাটো এই যিটো কথা আজি দাঙি ধৰি আছে মাহৰ পিছত মাহ ধৰি এইটোৱে প্ৰমাণ কৰে যে গৌৰৱ গগৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ টোপনি হৰিছে আৰু সেই গতিকে তেখেতসকলে সেই ইছ্যুটোত কনভাৰ্ট কৰিব। আমি জিলা পুথিভঁৰালৰ পৰা আমি ইয়ালৈকে আমি পদযাত্ৰা কৰি আহিছোঁ AGP অফিচৰ সন্মুখত। আমাৰ AGP অফিচ মানে বিজেপিৰ সহযাত্ৰী বি টিম, কিন্তু দুখ লাগে যে সেই বি টিমৰ কোনো ৰেছপন্স নাই। নলবাৰীত প্ৰাৰ্থিত্ব খোজে, 3টা সমষ্টিতে প্ৰাৰ্থিত্ব নিদিয়ে। গতিকে তাৰপিছত এই যিটো অফিচৰ সন্মুখত এই কথাখিনি ক'লোঁ, আমি আশা ৰাখিম যে AGPৰ প্ৰতি যদি সন্মান নেদেখুৱাই AGPও এইবাৰ এটা কথা প্ৰমাণ কৰি দিব যে তেখেতসকল সঁচাকৈ তৰুণ গগৈৰ দৰে সঁচা অৰ্থত জাতীয়তাবাদী নেতা AGPৰ নেতাসকল। সেই কথাটো প্ৰমাণ কৰিব নিৰ্বাচনত এইবাৰ।